নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ আজি বুম লাইন আপোনালোকে চাওকচোন বেংকলৈ আহি মোৰো অৱস্থা কি হৈছে চাওক কিমান মানুহ আজি মই নিজে বেংকত পইচা থব আহিছিলোঁ আৰু পইচা থবলৈ আহোঁতেও লাইন পাতিব লাগে উলিয়াওঁতেও লাইন পাতিব লাগে ইমান ভিৰ বাবৰে মাস্কসমূহ পিন্ধিছে প্ৰত্যেকে কিন্তু সামাজিক ব্যৱধানটো খুব কম মানে ইমান ডিষ্টেন্স মেইনটেইন কৰিবলৈ জেগাটো ঠেক বা আমাৰ ইউবিআই বেংকত তথাপি মানুহবিলাকে মানিছে কিন্তু পিছত অলপ হুলস্থুল হ'ব আপোনালোকে চাই থাকক আহি গ'লো লাইন পাতিবৰ কাৰণে সব তলৰ পৰা ওপৰৰ পৰা সব দেখাই দিম আপোনালোকক ভিডিঅ'টোত আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু যিসকলে প্ৰথমবাৰৰ বাবে চাইছে সাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে এটা লাইক দিব যিসকলে ভিউ কৰিছে চাওক মই লাইন পাতি আছোঁ মই বহুত তলত আছোঁ তথাপি মই ভিডিঅ'টো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ চাই থাকক মই গৈ গৈ ওপৰ পামগৈ কিন্তু দেৰি লাগিব তলত চাওক কিমান মানুহ আছে মতা মানুহৰ লাইনটো সদায় বেছি হয় মাইকী মানুহ বা মহিলাসকলৰ লাইনবোৰ কম হয় তথাপিও লাইন পাতি গৈ আছোঁ আগত কেতিয়া পামগে ক'ব নোৱাৰোঁ এঘণ্টা দুঘণ্টা হয়তো লাগি যাব পাৰে আপোনালোকে ভিডিঅ'টো চাই থাকক আহি আছোঁ মই আহি মই পাইছোঁহি প্ৰায় ছেকেণ্ড ষ্টেপৰ ওচৰ পালোহি আপোনালোকে চাই থাকিব বান্ধৱীসকল কেতিয়াবা আপোনালোকে লাইন পাতি পাইছেনে এনেদৰে নিশ্চয় পাইছে আমাৰ দোকানখনত প্ৰায় ভিৰেই হৈ থাকে আৰু যিকেইদিন মানুহ নাথাকে সেইকেইদিন আকৌ নেট নাই লিংক নাথাকে তেনেকুৱা অৱস্থা হয় কাৰণ এতিয়াও আমাৰ বেংকসমূহত কিয় এনেকুৱা হৈ থাকে সদায় যদি ৰেগুলাৰ মানুহবিলাকে আহি নিজৰ ধনসমূহ উলিয়াব পাৰে তেনেহ'লে ইমান ভিৰ নহ'লহেঁতেন কিন্তু যেতিয়া মাহৰ শেষ আৰু ফাৰ্ষ্ট উইক হয় তেতিয়া মানুহৰ সদায় ভিৰেই হৈ থাকে মই ওচৰৰ পৰা প্ৰত্যক্ষ কৰি থাকোঁ একেৰাহে এনেদৰেই ভিৰ হৈ থাকে ইমান ব্যস্ত এই বেংকটো সদায় এনেদৰেই মানুহ উভৈনদী হৈ ভৰি থাকে কোনো ধৰণৰ ডিষ্টেন্স নাই কিন্তু সকলোৱে মাস্কসমূহ পৰিধান কৰিছে এইটো বাধ্যতামূলক কৰি দিছে যিহেতু মাস্কসমূহ সকলোৱে পিন্ধিছে কিন্তু ডিষ্টেন্সটো কেতিয়াও মেইনটেইন কৰিব পৰা নাই আজিলৈকে এইবাৰ মানুহবিলাকৰ কথা বতৰাখিনি আপোনালোকক শুনাব বিচাৰিছোঁ আপোনালোকে চাওকচোন কেনেদৰে মানুহবিলাকে আহিছে গৈছে আৰু একেবাৰে তলৰলৈকে আছে যে আমাৰ দোকানবিলাকৰ ওচৰলৈকে মানুহ লাইন পাতি আছে পুৰুষৰ লাইনটো সদায় বেছি হয় পুৰুষৰ লাইনটো একেবাৰে তললৈকে আছে আৰু তেওঁলোকৰ বাৰ্তালাপসমূহ আপোনালোকক এবাৰ দেখাই দিছোঁ মাজৰ লাইনটো কেলে সোমাব দিছে ৰ'বচোন ৰ'ব গেটৰ মুখত হাল্লা হৈছে কাৰণ যোনবিলাক লাইন নপতা মানুহ মাজত গৈ সোমাই দিছেগৈ আৰু ছিকিউৰিটিয়ে প্ৰায় তেওঁলোকক খেদিবলৈ বাধ্য হৈছে আৰু সকলোৱে ঠেলা হেঁচা কৰি আছে গেটৰ মুখত এইখিনি কৰিব নালাগে সাধাৰণতে চিজিল মতে যাব লাগে যিসকলে প্ৰথম ৰাতিপুৱাৰ পৰা লাইন পাতি আছে তেওঁলোকক লাইনৰ মতে সোমাবলৈ দিব লাগে আৰু বাকী এচামে মাজতে আহি মাজত ধৰি সোমাই এটা মাজত লাইন কৰি সোমাব বিচাৰিছে এইবিলাক কেতিয়াও কৰিব নালাগে নিয়মেই হ'ব লাগে সকলোৱে এটা সময় থাকে সকলোৱে সময়ৰ মূল্য আছে গতিকে কোনোবাই আগত আহি বহুত দেৰিলৈকে থাকিবলগীয়া হৈ যায় কোনোবাই পাছত আহিও আগত পাই যায় এইটো ছিষ্টেম হ'ব নালাগে আৰু মানুহবিলাক আমাৰ নিজেই বেয়া আচলতে বুজি নাপায় নিজৰ স্বাৰ্থটোৰ কাৰণেই ভাবে যে মোৰেই দেৰি হৈছে কিন্তু সকলোৱে সময় অমূল্য সকলোৱে দেৰি হয় বেংকলৈ আহিলে কিন্তু কিয় আমি নিজৰ পইচাকেইটা উলিয়াব আহিছোঁ গতিকে আমি ৰুল মতে উলিয়াওঁচোন কিবা অপকাৰ জানো কাৰোবাৰ হয় সদায় চিধামতে গ'লে আমাৰ কোনো ধৰণৰ বেলেগৰ পৰা বেয়া কথা শুনিব লগাও নহয় আৰু নিজৰ পৰিচয়টো বেয়াকৈ দিব লগা নহয় গতিকে নিজৰ পৰিচয় নিজেই সদায় ভালদৰে ৰাখক কোনোবাই বেকাকৈ গৈ লাইন পাতিব গৈছে গতিকে সেইটো বেয়া কথা সেইকাৰণে ছিকিউৰিটিয়ে গালি পাইছে হয়তো পিটিবলগীয়া বাধ্যত পৰিব কেতিয়াবা এনেদৰে মানুহবোৰে কিয় বুজি নাপায় তে হাল্লা কৰি কি ভাল পায় নিজৰ ইচ্ছামতে যাব নিবিচাৰিব আপোনালোকে হিচাপমতে ৰুল মতে যাওক সকলোৱে সময়ৰ মূল্য আছে গতিকে আপোনালোকে ইমান সময় নকৰিব চিধা যাওক আৰু আমি সকলোৱে পইচা আনিব আহিছোঁ গতিকে আমি
সকলোৱে পইচা পাম সেইকাৰণে চিজিল মতে যাওঁ তেতিয়া সোনকালে হ'ব আমাৰ হিচাপ মতে গ'লে কাৰোৱে অসুবিধা নহয় কোনোবাই কাৰোবাক গালি দিছে খেলি মেলিকৈ সোমাই গৈছে সেইকাৰণে গালি পাৰিছে আপোনালোকে শুনি থাকক আৰু হাঁহিও উঠিব খঙো উঠিব ইমানেই অবুজন মানুহ কিছুমান আছে যে ভাবিবই নোৱাৰি খেলি মেলিকৈ লাইন পাতি দিছে সেইকাৰণে হাল্লা হৈ গৈছে আপোনালোকে বেয়া নাপাব ভিডিঅ'টো মই কিবা বেয়া ভাৱত দিয়া নাই কাৰণ মানুহৰ যি হাৰাশাস্তি হৈছে সেই সম্পৰ্কেহে আপোনালোকৰ লগত অৱগত কৰিছোঁ আপোনালোকে এইবাৰ ভিডিঅ'টো প্ৰত্যক্ষ কৰকচোন এইবাৰ ভিতৰত চাওকচোন হোৱামোৱা হৈছে হোৱামোৱা কিয় হৈছে বেংকৰ কেছিয়াৰ আহি মানুহৰ লাইনসমূহ নিয়াৰিকৈ দিব বিচাৰিছে মানুহবোৰ যে কি আমাৰ যি সামাজিক ব্যৱধান এইটো মানি চলিব নিবিচাৰে কোনো দিনেই নিবিচাৰে কাৰণ কৰোনাৰ কাৰণে যিহে ভয়াৱহতা হৈ আছে দেশত তেওঁলোকে অকণো ভক্ষেপেই নকৰে ৰোলবিলাক যোনবিলাক বনাই দিছে সেইবিলাকৰ মতে কেতিয়াও লাইনত থিয় হৈ নাথাকে তেওঁলোকে সেইকাৰণে বেংকৰ পৰা ভিতৰৰ পৰা কেছিয়াৰজনে আহি তেওঁলোকক লাইন চিজিল কৰিছে আপোনালোকে কেনেদৰে কৈছে চাওকচোন তেওঁলোকৰ অৱস্থা ঢকুৱাখানাৰ বেংকত এনেধৰণৰ পৰিস্থিতি বহুবাৰ হৈছে মই আগতো এটা ভিডিঅ' বনাইছোঁ হৈয়ে থাকে এনেকুৱা পৰিস্থিতি কাৰণ ভিৰ একেৰাহে হৈয়ে থাকে এইটো সদা ব্যস্ত বেংক মানে সকলো ধৰণৰ কৰ্মচাৰী ইয়াতে দৰমহা লয় আৰু দৰমহা লোৱা প্ৰথম উইকটোত বেছি ভিৰ হয় এনেদৰে লাইন পাতিবলগীয়া হয় বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব পুনৰ মই ভিডিঅ' বনোৱাত যাতে সহায় হয় আজিলৈ মই মুনমি গৈ আপোনালোকৰ মাজৰ পৰা বিদায় মাগিলোঁ ময়ো ভুক্তভোগী হ'লোঁ বহুত দেৰি হ'ল মোৰ লাইন পাতি শেষত 2 মান বজাত মই পইচা উলিয়াব পাৰিছোঁ আৰু এয়া মই আপোনালোকৰ মাজত ভিডিঅ'টো প্ৰেৰণ কৰিছোঁ ধন্যবাদ থাকিল সকলোকে